মই মোৰ অল ইন ওৱান চেনেলটিলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আশা কৰোঁ মোৰ চেনেলটো আপোনালোকে আঁকোৱালি ল'ব আৰু প্ৰতিটো ভিডিঅ' আপোনালোকে চাব। আৰু মোৰ প্ৰতিটো ভিডিঅ' চাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ চেনেলটোৰ কাষত থকা বেল আইকনটো, যিটো ছাবস্ক্ৰাইব বটনৰ কাষত থাকে বেল আইকনটো, সেইটো দবাই দিব লাগিব। সেইটো দবাই দিয়াৰ লগে লগে মই দিয়া প্ৰতিটো ভিডিঅ' আপুনি সৰ্বপ্ৰথমে চাবলৈ পাব। বন্ধুসকল, মই সদায় আপোনালোকলৈ নতুন ভিডিঅ' লৈ আহোঁ। ভিডিঅ'বিলাক আপোনালোকে চাই কেনে পাইছে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। নমস্কাৰ বন্ধুসকল, আজি মই জীৱ-জন্তু আৰু কীট-পতংগই কামুৰিলে কি কৰিব তাৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো একেলগে চাই থাকক। মহ বা বৰলে ফুটিলে আদা ৰস নাইবা পিঁয়াজৰ ৰস, নাৰ্জীবনৰ ৰস সেই ঠাইত সানিব লাগে। শিঙি মাছে ফুটিলে জলকীয়া পিহি পিন্ধা ঠাইত পলাই দিলে বিষ কমে। এন্দুৰে কামুৰিলে আৰু বিচাই থাকিলে কণনৰ পাত খুন্দি কামোৰা ঠাইত সানিলে আৰু 25 গ্ৰাম ইয়াৰ পাতৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়। চিকাই কামুৰিলে কলীয়া তুলসীৰ পাত খুন্দি আফুগুটিৰ ৰস মিহলাই কলত দিলে বিষ কমে। ভেকুলীয়ে কামুৰিলে তুলসীৰ পাত, সৰিয়হ আৰু সিজু পিহি গাখীৰৰ সৈতে ভালদৰে মিহল কৰি লগাব লাগে। বিচাই কামুৰিলে হুমনি লতা 4 ইঞ্চিমান খুন্দি কামোৰা ঠাইত 3 ঘণ্টা প্ৰলেপ দিব লাগে। বাঘে কামুৰিলে সৰল কাঠৰ চন্দন আৰু ঢেকীয়া লতাৰ আগ ভালদৰে খুন্দি মিঠাতেলত সানি কামোৰা ঠাইত লগালে বিষ কমে। মেকুৰীয়ে কামুৰিলে আকণৰ আঠা এটোপালত 3 টোপাল পানী মিহলাই 3 দিন খুৱাব লাগে। চিকাই কামুৰিলে টেঙেচি টেঙাই ৰস খাব লাগে। কুমজেলেকুৱাই কামুৰিলে হুলুং টেঙাৰ ৰস 10 টোপাল খাব লাগে। ৰ'ব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক প্লিজ।